Hello everyone, মই পাহাৰি গগৈ আপোনালোক সকলোকে পুনৰবাৰ মই আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। বৰ্তমান মোৰো ভাল আৰু আজি আমি আহিলোঁ ৰুমলৈ আমগুৰিত 4:30 বজাত পাইছোঁহি। বহুত ভাগৰ লাগিছে। ট্ৰেইনত আহিলোঁ, ভিডিঅ' নকৰিলোঁ আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মনটো বেয়া লাগি আছে অলপ। বহুত দিন ঘৰত থাকিলোঁ যে মনত পৰি আছে। হাজবেণ্ড গৈছে এতিয়া বজাৰলৈ কিবা এটা আনিবলৈ খাবলৈ, আৰু এতিয়া গোটেই ঘৰটোৰ অৱস্থা নাইকিয়া হৈ আছে। পূৰা ধূলি হৈ আছে। আজি চাফা নকৰোঁ আৰু বহুত ভাগৰ লাগিছে। কাইলৈ ৰাতিপুৱাই আৰু পূৰা চাফা কৰিব লাগিব। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যদি ভাল লাগে। বেয়া লাগিলেও কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা পাইছে। বেয়া লাগিলে মই শুধৰাবলৈ চেষ্টা কৰিম। ষ্টাৰ্ট কৰোঁ। ভাত বনাবগৈ লাগিব অলপ পিছত। সোনকালে বনাই মেলি খাই শুই থাকিম বুলি ভাবিছোঁ। হাজবেণ্ড আহক, চাহ একাপ খাই লওঁ, তাৰপিছত ভাতত লাগিমগৈ আৰু ফটাফট পূৰা। আৰু বেকগ্ৰাউণ্ডত ইমানেই হুলস্থুল হৈছে, আপোনালোকে শুনিছেই। উপায় নাই মানে, কি কৰিম আৰু। ঘৰবিলাক লগালগি যে আমাৰ ৰুমৰ ছাইডতে আৰু মানুহ আছে ন। পোৱালীকেইটা ইমানেই হুলস্থুল কৰি থাকে মানে, একদম মানে আমনি লাগি যায় শুনি। সেইবিলাক ইগন'ৰ কৰিব আৰু দেই। এতিয়া মই চাহকাপ খাই লওঁ। লাল চাহ বনাই লৈছোঁ মই, আৰু মোৰ ফেভৰেট লটি চকু পাই আছে। ইটো মাহতে অনা নাই যে, খোৱাই হোৱা নাই। এতিয়া ভাত বনাব লৈছোঁ। মাংস অকণমান লৈ আহিছিলে, তাকে বনাই লৈছোঁ। মাংস, দালি, ভাত হৈ যাব আৰু বেলেগ একো নবনাওঁ। এইফালে দালি পাতি থৈছোঁ। মাংসখিনি মই ড্ৰাই ফ্ৰাই বনাম। গুড মৰ্ণিং এভৰিৱান। কালি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, ভাগৰ লাগি আছিলে যে। ভাত পানী খাই শুই থাকিলোঁ আৰু ভাবিলোঁ আজি ভিডিঅ'টোক আকৌ কণ্টিনিউ কৰি দিওঁ। তেখেতক খুৱাই বুৱাই পঠিয়ালোঁ, তেখেত ডিউটিলৈ গ'ল আৰু মই খোৱা নাই একো। ধূপ চাকি জ্বলাই লওঁ, তাৰপিছত ৰুটি খাম। ৰুটি বনালোঁ আজি। মূৰটো ধুই দিলোঁ। কালি ট্ৰেইনত আহিছিলোঁ যে, ইমানেই ধূলি, একদম ফৰফৰকৈ ধূলি, গোটেই চুলিখিনি আঠা হৈ গ'ল মোৰ, আৰু বহুত হৈছে চুলি। এতিয়া মই খাব লৈছোঁ ৰুটি সৰু আলুৰ লগত। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।